हेलो नमस्कार वेलकाम टू माय यूट्यूब चैनल। আজি আহিলো আমি মাঘনোৱা দল আৰু সকলোকে আমাৰ মাঘনোৱা দল ইয়াত চাওক আপোনালোকে ঐতিহ্যমণ্ডিত মাঘনোৱা দল হয়। আমাৰ লখিমপুৰতে আছে, লখিমপুৰ নাৰায়ণপুৰ মাঘনোৱা দল এটা অৱস্থিত। আজি আনকালে ইয়াত মানুহ হৈ থাকে। আজি বাৰু ইয়াৰ লকডাউনৰ কাৰণে মানুহৰ প্ৰৱেশটো নিষেধ হৈ আছে, মানুহ আহিব পৰা নাই। সেইটো কাৰণে চব কিমান ধুনীয়া বিভাগ স্থাপন কৰিছিলে তেতিয়া দিনৰে এয়া শিলৰ শিল কাটি কাটি মূৰ্তি বনাই থোৱা আছে। চাব পাৰে মূৰ্তি পুৰা ধুনীয়াকৈ একদম কাটি কাটি বনাই থোৱা আছে। ইয়াক খালী খালীবোৰ যে দেখিছে তাতো আছিলে, এতিয়া দিন হ'লতো চব হেৰাই গৈছে কিছুমান। হ'ল মন্দিৰটোৰ পাছফালৰ ভিউখিনি। পাছফালেও সুন্দৰ জেগা, ধুনীয়া পৰিৱেশ এটা। আপোনালোকেও আহিব কেতিয়াবা। তো লখিমপুৰ নাৰায়ণপুৰ মাঘনোৱাত আছে। লোকেশ্যনটো বাৰু মই টেগ কৰি দিম। খুৰা আছে আমাৰ লগত, খুৰাই সকলোখিনি কথা কৈ দিব থানখনৰ বিষয়ে। দেৱী মন্দিৰ বুলি আমি দেৱী আৰু মানে শিৱ দুয়ো ইয়াত আছে বুলি মানে হেৰি হয়। আৰু ইয়াৰ মানে আশে পাশে যিবিলাক আমাৰ ধৰা গছ তৰাটো বননিবিলাক আছে, সেইবিলাক সেই তেতিয়া দিনৰ কিছুমান গছ মানে আছিলে। এইবিলাক কিছুমান গছ মানে হেৰি হৈছে বাৰু, মৰি গৈছে, কিছুমান মৰি গৈছে। এতিয়া মানে এই মাঘনোৱা দৌলটো সেই তেতিয়াৰ দিনৰ পৰা প্ৰতিষ্ঠিত হৈ আছে আৰু ইয়াত পূজা সেৱা হৈ থাকে। যাত্ৰীসকল আহি সহায় সফল তেখেতসকলে নিজে দিয়া, আৰু পূজাৰীও আছে, পূজাৰীও মানে ইয়াত সময়মতে পূজা সেৱা কৰি পেলাই মানে পূজা সেৱা সেইখিনি চলাই থাকে। এতিয়া ইয়াৰ এভাগ সহায় আহিছিলে, তেখেতসকলে সহায় দি ওলাই গৈছে, পূজাৰী ঘৰলৈ গ'ল। এতিয়া বাৰু লকডাউনৰ কাৰণে বেছি মানুহ আহিব পৰা নাই। লকডাউনৰ কাৰণে মানুহ আহিব পৰা নাই। এনেই লকডাউন নহ'লে হেৰি মানুহ যথেষ্ট মানুহ মানে একে কমেও 20-25খন ৰেগুলাৰ সহায় ইয়াত হৈ থাকে। হাঁহ পাৰ ছাগলী লৈ আহি তেওঁলোকে মনত যি ভাৱ লৈ পেলাই হাঁহ এটা উৎসৰ্গা কৰে বা ছাগলী উৎসৰ্গা কৰে, কোনোবাই গৰু দান দিয়ে। আৰু সেইমতে ইয়াত ডাঙৰ গৰু বহুত মানে এতিয়া 20-22টা গৰু আছে। এই গৰুটো এইটো গৰু মানে মন্দিৰত মানে ৰাইজে দিয়া এনে হ'ল মানে এতিয়া এই মানে হেৰি সময়তে এতিয়া 18টামান গৰু মানে ইয়াত এৰি থোৱা আছে। আৰু ছাগলীটো হিচাপ নাই এৰি থোৱা ছাগলী, বাবা ছাগলী। আৰু হাঁহ চাহ লৈ আহি তেখেতসকলে নিজে নিজে বনাই মেলিও খাই যায়, আৰু পূজাৰীও মানে সহায় সফলতা দি পেলাই কামখিনি চলাই যায়। আৰু ইমানতে ক'লোঁ। ধন্যবাদ।